মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আৰু আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। শিয়ালৰ দৰে বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। যিটো কৰ্ম এতিয়া কৰিব, সেইটোৰ ওপৰতেহে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। সম্পত্তি যিমানেই নাথাকক, স্বামী যদি চৰিত্ৰহীন হয়, গৃহিণীৰ সুখ শান্তি নাথাকে। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহ'বা, দয়ালু হোৱা কিন্তু দুৰ্বল নহ'বা। অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। এখন দেশক যদি ধ্বংস কৰিব বিচাৰা, তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া, দেশ এনেই ধ্বংস হৈ যাব। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলাই সদায় আনৰ বাবে জীয়াই, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। কাকো সৰু বুলি নাভাবিব, কাৰণ বৰিৰ তলত দৌৰি বনহে পূজাত লাগে, মোৰ ওপৰত বৰগছ নহয়। অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ, আৰু অতিৰিক্ত সৰলতা ঠগ খোৱাৰ লক্ষণ।